নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু ঢেকীয়াজুলি। চাওক, আজি আপোনালোকক মই দেখাম আমাৰ ঢেকীয়াজুলি পূজাৰ দুৰ্গা পূজাৰ বহুত জনপ্ৰিয় বস্তু এটা। ভিডিঅ'টো কিন্তু চাই থাকিব দেই শেষলৈকে, আৰু ঢেকীয়াজুলি জমি উঠিছে কিন্তু ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাওক, আজি নৱমী আৰু কিমান মানুহ ফুল চাওক ঢেকীয়াজুলিত। চাওক, আৰু আজি মানুহ চাওক হোটেলত ঘূৰি ঘূৰি একে খাই খাই পেট পূৰা কৰিব। এইফালে গাড়ী লাইন আৰু এইফালে মানুহৰ লাইন। এয়াই দুৰ্গা পূজা চোৱা একে মজা আৰু। চাওক, আমি ঘূৰিয়ে আছোঁ কিন্তু আজি ঘূৰি আমনি লগা নাই আমাৰ। ইমান মজা লাগিছে। চাওক, কি ধুনীয়াকৈ জেলেপি আৰু আমেত্ৰি বনাই আছে। আপোনালোকে পূজাত ঘূৰি ফুৰক আৰু জেলেপি আমেত্ৰি খাই ফুৰক। আটা গুলি থকা যে এতিয়া আপুনি জেলেপি বনাব নে আমিত্ৰি বনাব? এয়া চাওক, ঢেকীয়াজুলিত কিমান মানুহ হিলডাল ভাঙি ওলাই আহিছে। হে দুৰ্গা মা, এয়া চাওক, আপোনাক চাবলৈ কিমান মানুহ হিলডাল ভাঙি ওলাই আহিছে। তুমি আৰু চবৰ মনতে সুখ শান্তি দি দিয়া। এইবাৰ যেনেকৈ কৰোণা একেবাৰে লৈ যোৱা আৰু তুমি একেবাৰে শেষ কৰি দিয়া। ব'লা দুৰ্গা মা কি, আপোনালোকে ক'ব দেই জয় বুলি। ব'লা দুৰ্গা মা কি জয়। এইখন চাওক কৃষ্ণ হোটেল, আৰু ঢেকীয়াজুলিৰ দুৰ্গা পূজাৰ জনপ্ৰিয় বস্তুটো হ'ল আমিত্ৰি। আপোনালোকে যদি দুৰ্গা পূজা চাবলৈ আহোঁতে আমিত্ৰি নাখায় কৃষ্ণ হোটেলত, তেনেহ'লে একদম পূজা চোৱাই নালাগিব আপোনালোকৰ। কৃষ্ণ হোটেলত আমিত্ৰি বনাই আছে, আৰু কৃষ্ণ হোটেলত আমিত্ৰি খোৱা একে মজাই বেলেগ আৰু। এয়া চাওক, আৰক্ষী জোৱানসকলে দিনে ৰাতিয়ে আমাৰ সুৰক্ষাৰ বাবে কিমান কষ্ট কৰি আছে চাওক। সেইবাবে মই আৰক্ষী জোৱানসকলক বহুত ডাঙৰ এটা চেলুট জনাইছোঁ। আজি ঘূৰিয়ে আছোঁ কিন্তু তেওঁ আজি আমনি লগা নাই। কি মজা লাগিছে। ইয়াৰ মানুহৰ ফুল চাওক, ভৰ্তি চাওক, ভিৰ চাওক, কি মজা। এইখন চাওকচোন, হোটেলখন কি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে গামোচা দি। গামোচাখন দেখিলে একদম মোৰ মনটোৱে ভৰি যায়। অসমীয়াটো আমি সেইকাৰণে মনটোতো ভৰিবই। এইখনতে খাওঁগৈ ৰ'ব। হাঁহ মাংসৰ পোলাও লগত পেটটো পূজা কৰি লওঁ আৰু ৰ'ব। এতিয়া মই খাই গ'লোঁ, আৰু এতিয়া দেউতাই বিল দিবলৈ গৈছে। ব'লক আৰু ঘৰলৈ যাওঁ। ঘূৰি কৃষ্ণ হোটেলত আমিত্ৰি ল'লোঁ, আৰু এতিয়া সতেশ্বৰীত জেলেপি লৈ পেলাই যাওঁ আৰু ঘৰলৈ। দাদা, জেলেপি কিমানকৈ? দিয়ক আধা কেজি। এতিয়া জেলেপি লওঁ। এয়া চাওক আমিত্ৰি, আৰু এতিয়া আমি এই পূজা মণ্ডপ